Hi everyone, মোৰ চেনেলৰ অন্যতা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু শেষত চাই জনাব যে আপোনালোকৰ ভিডিঅ'টো চাই কেনে লাগিলে। আৰু আজি ভিডিঅ'টো হয় চেলেঞ্জ ভিডিঅ' হয়। চেলেঞ্জ মানে মই নিজকে চেলেঞ্জ কৰিছোঁ যে মই 7 দিন এইকেইটা ভাত ৰুটি মই এইবিলাক একো নাখাওঁ। 7 দিনলৈ মানে কি খাওঁ মই দেখুৱাম। মই ওজন কম কৰিব বিচাৰিছোঁ, এইটো কাৰণে মই আপোনালোককো দেখুৱাম। আগতেও মই এনেকৈ কৰিছিলোঁ, হৈছিলেও আৰু মাজতে এৰি দিছিলোঁ। ভাবিছোঁ ভিডিঅ' দি আছোঁ যেতিয়া এতিয়া ষ্টাৰ্ট কৰিছোঁ, যেতিয়া আপোনালোককো দেখাওঁ। আপোনালোকেও যদি ঘৰতে থাকি ওজন কম কৰিব বিচাৰিছে তেন্তে আপোনালোকেও এনেকৈ খোৱা বোৱা কৰিলে আপোনালোকৰো নিশ্চয় ওজন কম হ'ব। তেন্তে চাই থাকিব ভিডিঅ'টো শেষলৈকে। চাওক, মই এগিলাচ পানী উতলাই ল'ম। উতলাই লৈ ইয়াত মই দি দিম আজৱাইন আধা চামুচ আৰু জিৰা আধা চামুচ। আপোনালোকেও খাব এই পানীখিনি খালে বহুত লাভ হ'ব। আপোনালোকৰ যদি চৰ্বি জমা হৈ গৈছে সেইখিনিও কাটিব। যদি আপোনালোকৰ মাহেকীয়াও লেট হয় সেইটো ৰেগুলাৰ হ'ব আপোনালোকৰ কাৰণে এই পানীখিনি খাব আপোনালোকে। এতিয়া চাওক, মই উতলাই গেছ বন্ধ কৰি 5 মিনিট সময় এনেকৈ ৰাখিম। ঠাণ্ডা হ'বলৈ নিদিওঁ, মই গৰমে খাম এইখিনি। খোহামাৰি যেনেকৈ আমি চাহ খাওঁ সেনেকৈয়ে খাব আপোনালোকে। ময়ো সেনেকৈয়ে খাম। তেন্তে খাই লওঁ। মই 8:30 বাজিলে। মই এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছোঁ। আপেল এটা লৈছোঁ আৰু খিচমিচ কেইটামান লৈছোঁ। খাই লওঁ মই। চাওক, মই ব্ৰেকফাষ্ট কৰিব লৈছোঁ। ব্ৰেকফাষ্টত খোৱাৰ আগতে মই খাই ল'লোঁ এগিলাচ পানী খাই ল'লোঁ। পানী খাই ল'লে মানে কি হয়, আমি যদি পানী খাই লওঁ, পানী খালে আমাৰ যিমানটো ভোক লাগে নহয় তাতকৈ কমি যায় আৰু যিমানখিনি আমি খাব বিচাৰোঁ সিমানখিনি আমি খাব নোৱাৰোঁ। সেইকাৰণে মই যিকোনো খোৱাৰ আগতে বা দুপৰীয়া ৰাতি খানা খোৱাৰ আগতে মই এগিলাচ পানী, যিকোনো খোৱাৰ আগতে পানী এগিলাচ খাই লওঁ। আপোনালোকেও খাই ল'ব। চাব, যিমানখিনি আপোনালোকে খাব বিচাৰে নহয় সিমানখিনি খাব নোৱাৰিব আপোনালোকে। আৰু ইয়াৰ লগত আপোনালোকে যদি চাহ খাব বিচাৰিছে তেন্তে গাখীৰ চাহ খাব, একাপ লৈ ল'ব, খালি চেনি নিদিয়াকৈ। তেন্তে মই খাই লওঁ এতিয়া দুপৰীয়া বাজিছে 12:30। মই খাবলৈ কাৰণে বনাব লৈছোঁ দুপৰীয়া লাঞ্চৰ কাৰণে। মই বনাব লৈছোঁ, দেখিছে, দাইল ল'লোঁ। দাইল যিকোনো ল'ব পাৰে আপুনি, যিকোনো দাইল। তাৰপৰা গাজৰ ল'লোঁ, কেইটুকুৰামান মূলা ল'লোঁ, তাৰপৰা জিলিমি শাক দিলোঁ। আপোনালোকে আলুৰ বাদে চব্জি যিকোনো দিব পাৰে আৰু দাইলো যিকোনো ব্যৱহাৰ কৰিব পাৰে। এতিয়া মই এইখিনি ধুই লৈ পেলাই কুকাৰত দি দিলোঁ আৰু তাত দি দিছোঁ মই কেইটুকুৰমান চয়াবিন দি দিছোঁ। এতিয়া দি দিছোঁ চাওক, নিমখ, হালধি আৰু জলকীয়া চব দি দিলোঁ। ইয়াতে দি দিম মই আদা দি দিম কেইটুকুৰমান, তাৰপৰা পিঁয়াজ এটা দি দিম কাটি পেলাই। তাৰপৰা আপোনালোকৰ যদি বিলাহী আছে তেন্তে বিলাহী দি দিব। মই দিয়া নাই, মই নেমু চেপি ল'ম পাছত, এইটো কাৰণে মই দিয়া নাই বিলাহী। আপোনালোকে যদি দিব বিচাৰে, নেমু যদি নাখায় তেন্তে বিলাহী দি দিব আপোনালোকে। মই এতিয়া পানী দিম। পানী মই বেছি নিদিওঁ, মই পাতলকৈ নহয় ডাঠকৈ খাম বুলি ভাবিছিলোঁ কাৰণে পানী কমকৈ দিম। আপোনালোকে যদি পাতলকৈ খাব বিচাৰে তেন্তে পানী বেছিকৈ দিব আপোনালোকে। এইখিনি মই এতিয়া পানী পেলাই ঢাকোন মাৰি পেলাই মই গেছত বহাই দিম 3টা হুইচেল অহালৈকে। 3টা হুইচেল অহাৰ পিছতে এইখিনি হৈ যাব। তাৰপিছত মই দেখাই আছোঁ আপোনালোকক আগলৈ। চাওক, মোৰ দুপৰীয়া খানা ৰেডি হৈ গ'ল। মই 1টা বাজিছে। মই এতিয়া খাবলৈ লৈছোঁ। ইয়াত ঠাণ্ডা কৰি ল'লোঁ। মই ইয়াত নেমু চেপি লওঁ। মই এনেকৈ খাওঁ, আপোনালোকে যেনেকৈয়ে মন যায় তেনেকৈয়ে খাব। কিন্তু ইয়াত তেল কেতিয়াও ব্যৱহাৰ নকৰিব। তেল খাই কোনো আজিলৈকে ৱেইট লুজ কৰিব পৰা নাই আৰু কোনেও নোৱাৰে ৱেইট লুজ কৰিব। আৰু যিখিনি আপোনালোকে খায় সেইখিনি আপোনালোকে দুপৰীয়াই হওক বা ৰাতিপুৱাই হওক বা ৰাতিয়ে হওক, সেইখিনি আপোনালোকে টাইমত খাবলৈ চেষ্টা কৰিব। দুপৰীয়া আপুনি যিখিনি খায় সেইখিনি 1:30 বজাত কমপ্লিট কৰিবলৈ চেষ্টা কৰিব খাই মেলি। তেন্তে মই খাই লওঁ। এতিয়া মই দুপৰীয়া খাই বৈ মেলি শুই উঠিলোঁ। 3টা বাজিছে। এতিয়া খোৱাৰ অভ্যাস আছে মোৰ, আপোনালোকৰ জানো আছেনে নাই। মই এতিয়া একাপ চাহ বনাম। চাহ খাওঁ লাগিয়ে থাকে, সেইকাৰণে মই চাহ বনাবলৈ লৈছোঁ। আধা কাপ পানী ল'লোঁ, তাতে লং, ইলাচি, দালচেনি, পদিনা পাত, তুলসী পাত চব দি দিলোঁ। এতিয়া দি দিছোঁ চাহপাত, কিন্তু মই চেনি দিয়া নাই, আপোনালোকেও নিদিব। কাৰণ ৱেইট লছ কৰিছোঁ কাৰণে আমি চেনি কেতিয়াও ব্যৱহাৰ নকৰোঁ, কাৰণ চেনি খাই দিলে আমাৰ কষ্টৰ কোনো সাৰ্থকে নাথাকিব। সেইকাৰণে আমি চেনি নিদিওঁ। চাহ মোৰ হৈ গ'ল। এতিয়া মই কাপত
বাকি ল'ম চাহখিনি। এতিয়া মই ইয়াৰ লগত লৈছোঁ বাদাম বাকলি থকা, আপোনালোকে যেনেকুৱাই নহওক বাদাম ল'ব পাৰে, খালি তেলত ভাজি নল'ব আপোনালোকে। ইয়াৰ লগত আপোনালোকে ইয়াৰ উপৰিও খাব পাৰে বুট মগু খাব পাৰে, বইল কৰা যিকোনো খাব। খালি আপোনালোকে চেষ্টা কৰিব এইখিনি আপোনালোকে 3 বজাৰ পৰা 5 বজাৰ ভিতৰত খাবলৈ চেষ্টা কৰিব। তেন্তে ঠিক আছে, তেন্তে মই খাই লওঁ, আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। চাওক মোৰ ৰাতি ডিনাৰ ৰেডি হৈ গ'ল। মই ৰাতি খাবলৈ লৈছোঁ, এতিয়া 7টা বাজিছে। মই 7টা বজাত খাবলৈ লৈছোঁ। পালেং শাকৰ চুপ বনালোঁ। মই কিন্তু ভিডিঅ'টো বনোৱা নহ'ল, গতিকে মই দিব নোৱাৰিলোঁ ভিডিঅ'টো। সেইকাৰণে ইয়াত মই নেমু চেপি ল'ম। আপোনালোকে যদি যেনেকৈ মই দিনত বনাইছিলোঁ লাঞ্চত, তেনেকৈ বনায়ো আপুনি খাব পাৰে ৰাতি। কিন্তু আপোনালোকে 7:30 বজাত আগত খাই মেলি কমপ্লিট কৰিবলৈ চেষ্টা কৰিব। যেনেকৈ খাই এনেকৈ খালেও চুপ খালেও আপোনালোকৰ ৱেইট লছ হ'ব, আৰু যদি ইয়াত চব্জিও খায় তেন্তে আপোনালোকৰ ৱেইট লছ হ'বই। খালি তাত আপোনালোকে কেতিয়াও তেল ব্যৱহাৰ নকৰিব। তেলে জানেই আমাৰ চৰ্বি বঢ়ায়, সেইকাৰণে তেল ব্যৱহাৰ নকৰিব। ঠিক আছে, তেন্তে মই খাই লওঁ। আজিলৈ বাই, গুড নাইট।